যশোদা 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 রামকৃষ্ণ ক'ত যশোদা ৰামকৃষ্ণই বৃন্দাবনত গোবৎস হ'ব তদাৰক কৰিছে না ৰাণী কিয় জানো মনটো আজি মোৰ বৰ উদাস যেন ভাৱ হৈছে স্বামী আৰু ৰামকৃষ্ণৰ প্ৰতি যেন এক সংকট আসন্ন এই এনে এটা ভাৱে বাৰে বাৰে মনত মোৰ ভুমুকি মাৰিছে ৰাণী নাথ এনে অমূলক চিন্তা নকৰিব নাথ সমগ্ৰ ব্ৰজবাসীয়ে যাক নিজ পুত্ৰ বুলি হৃদয়ত স্থান দিছে সেই ব্ৰজধামত ৰামকৃষ্ণ সম্পূৰ্ণ নিৰাপদ তথাপিতো আপোনাৰ এনে অমূলক চিন্তা নাথ অনৰ্থকেই যাতে হয় তাক প্ৰাৰ্থনা কৰিছোঁ ৰাণী হৌ ৰাণী কোনোবা অতিথিৰ আগমন ঘটিছেচোন অক্ৰূৰ যেন অনুমান হৈছে না হয় অক্ৰূৰে হয় কিন্তু ৰাণী হঠাৎ যেন অক্ৰূৰ আগমন আহা অক্ৰূৰ আহা অক্ৰূৰ কিন্তু অক্ৰূৰ হঠাৎ তোমাৰ আগমনৰ উদ্দেশ্য মই বুজিব নোৱাৰিলোঁ যশোদা যোৱা অক্ৰূৰৰ আতিথ্য তুমি ব্যৱস্থা কৰাগৈ যোৱা অক্ৰূৰ অক্ৰূৰ নিমন্ত্ৰণ পাই মই গৌৰৱান্বিত আৰু আনন্দিত কিন্তু অক্ৰূৰ কংসৰ সহযোগিতাত গোপৰাজ নন্দ আজি সঁচাই ধন্য কিন্তু অক্ৰূৰ নন্দৰাজ ৰামকৃষ্ণ কেৱল আমাৰ সন্তানেই নহয় ৰামকৃষ্ণ এই ব্ৰজবাসীৰ জীৱন গতিকে অক্ৰূৰ এই ৰামকৃষ্ণক ব্ৰজবাসীৰ বুকু খুৰা কৰি এৰি যাবলৈ মই তোমাক সন্মতি দিব নোৱাৰোঁ অক্ৰূৰ সেই কথা জানো নন্দৰাজ তথাপি মই আপোনাক কৰিছোঁ অনুৰোধ মাত্ৰ 2-4 দিনৰ বাবে ৰামকৃষ্ণক মোৰ লগতে পঠিয়াই দিওঁ অনুৰোধ প্ৰত্যাখ্যান কৰিলে পৰিণাম কি হ'ব আপুনি ভালদৰে জানে নন্দৰাজ জানো অক্ৰূৰ মই এইটো জানো যে মই কংসৰ কৰহ তলতীয়া ৰজা তথাপিতো অক্ৰূৰ কংসই কৰা এনে আদেশ আৰু এনে আদেশ ৰক্ষা কৰিম বুলি ভবাটো সম্পূৰ্ণ ভুল কংসই তেনেই ভুলকে কৰিব পাৰে অপত্য স্নেহত আপোন পাহৰা হৈ এই গকুলৰ অনিষ্ট সাধন কৰিবলৈ নিবিচাৰিব নন্দৰাজ কংসৰ কুপদৃষ্টি পৰিলে সমস্ত এই গকুল ধ্বংস হ'ব ৰামকৃষ্ণৰ অবিহনে গকুলৰ অৱস্থা হ'ব অতিকৈ ভীষণ গতিকে ৰামকৃষ্ণ যোৱাটো মই নিবিচাৰোঁ অক্ৰূৰ যশোদা যশোদা ৰাণী অক্ৰূৰৰ আগমনৰ উদ্দেশ্যৰ কথা তুমি শুনিবানে মই সকলো শুনি আছিলোঁ নাথ নোৱাৰো অক্ৰূৰ
এনে নিষ্ঠুৰ সিদ্ধান্তত মই কেতিয়াও সন্মতি জনাব নোৱাৰো। মোৰ প্ৰাণৰ পুতাই কৃষ্ণৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰো। কৃষ্ণক বুকুত সোৱাই লৈ মই যে বিমল আনন্দ পাওঁ মই বুজাব নোৱাৰো অকুৰ। মূৰত মৰাৰ পাখি, গাত পিঠ বসম, কণ্ঠত বনমালা, হাতত মোহন বাহিল, ধৰণীৰ কোলাত বিচৰণ কৰি থকা কৃষ্ণ মোৰ নয়নৰ মণি। কেৱল মোৰে নহয়, সমগ্ৰ ব্ৰজবাসী তৰু তৃণ পশু পক্ষী গৰু গাইবোৰৰো হৃদয়ৰ ধন মোৰ বাচা। গোপ বালকৰ লগত বিভিন্ন অংগীৰে নৃত্য কৰা দেখিলে মই চায়ে থাকো। ভোক পিয়াহ সকলো পাহৰি যাওঁ। তেনে সুখৰ জীৱন, তেনে আনন্দৰ জীৱন বহুত ভাগ্যৰ বলতহে পোৱা যায় দেৱী। নহয় অকুৰ দেৱী, ৰামকৃষ্ণ যাৰ বাবে যিয়ে নহওক, কিন্তু মোৰ বাবে কি মই বুজাব নোৱাৰো। ৰামকৃষ্ণৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো অকুৰ। যাবা তুমি কংসক কবা, যশোদাই মাত্ৰ এদিনৰ বাবেও ৰামকৃষ্ণক এৰি দিব নোৱাৰে অকুৰ। নিষ্ঠুৰ কংসই জানো তোমালোকৰ অপত্য মৰম স্নেহৰ উপলব্ধি কৰিব পাৰিব দেৱী? চোৱা অকুৰ, মোৰ এই অন্ধকাৰ গৃহৰ পোহৰ কৰি ৰামকৃষ্ণ আহিব লাগিছে। অগ্ৰ খুৰা দেখোন আচম্বিতে উপস্থিত হলাহি যে। ইমান পৰে চাগে আমালৈ তোমাৰ মনত পৰিল নহয়? হয় ভাই কৃষ্ণ, আজি আমাৰ পৰম সৌভাগ্য। খুৰা কেতিয়া পালাহি খুৰা? আৰু কেইদিনমান থকাকৈ আহিছানে? মই থাকিবলৈ অহা নাই বাপুহঁত। খুৰা মই আহিছোঁ কেৱল তোমালোকক মথুৰালৈ লৈ যাবলৈ। সঁচানে খুৰা? কংসৰাজে ধনুযজ্ঞৰ আয়োজন কৰিছে। তাক চাবলৈ কংসৰাজে তোমালোক দুয়োকে নিমন্ত্ৰণ জনাইছে। শক্ৰু খুৰা, আজি দেখোন আমাৰ পৰম সৌভাগ্য। ভাই কৃষ্ণ, গৰখীয়া ল'ৰা দুটিক আজি আকৌ নিমন্ত্ৰণ জনাইছে ৰাজসভালৈ। খুৰা, আমাৰ দৰে গোৱালৰ ল'ৰাক কংসৰ ৰাজভৱনত জানো প্ৰৱেশ কৰিবলৈ দিব? কোৱা খুৰা, তুমি বাৰু সঁচাকৈ কৈছানে নে আমাৰ লগত ধেমালি কৰিছা? খুৰা কোৱা। সঁচা বাপুহঁত, পূব আকাশত ভাস্কৰ্য উদয় হোৱাৰ দৰে সি একেবাৰে সঁচা। তোমালোক যি ঐশ্বৰ্যৰে বিভূষিত, সেই ঐশ্বৰ্য ৰাজকুলত নাই, কুবেৰৰ ভাণ্ডাৰতো নাই। পিতা
আমি কেতিয়াকৈ যাম পিতা অঁ আই আমি কেতিয়া যাম আই তুমি দেখোন কান্দিছাই আই তুমি কিয় কান্দিছাই আমাক তোমাৰ যাবলৈ দিবলৈ মন নাই নেকি যদুমণি আই প্ৰাণৰ পুতলি মোৰ আই কিহতেনো তোক মই যাবলৈ দিওঁ সেই নিদাৰুণ কংকৰ ওচৰলৈ তই নহ'লে এই ব্ৰজধাম অন্ধকাৰ আই তই নহ'লে এই যশোদাৰ হৃদয় শূন্য আই হে মোৰ স্নেহময় প্ৰেমময় বাছা ৰূপময় আই মাতৃ কিয় বাৰু মোক তোমাৰ প্ৰেম সাগৰত ডুবাই কেৱল মোকেই তোমাৰ প্ৰেম সাগৰত বন্দী কৰি ৰাখিছা সেয়াই কৰিছোঁ অনুৰোধ এই গকুলৰ সমস্ত পশু পক্ষী নৰ নাৰী সকলো বিহগীক তোমাৰ প্ৰেম সাগৰত অতিভাগি শেষ হ'বলৈ দিয়া তেতিয়াহে তোমাৰ প্ৰেমময় মাতৃময় নাম চিৰদিন জিলিকি থাকিবই বিশ্ব ব্ৰহ্মাণ্ড অঁ আই আমাক কংকৰ ৰাজ ভৱনলৈ আমন্ত্ৰণ জনাইছে তাত তোমালোকে আনন্দহে পাব লাগে কোৱা পিতা বাছা তোমালোকে বাৰু আমাক অনুমতি দিছানে শুনা পিতা মথুৰালৈ যোৱাৰ সেই সুযোগ কিন্তু সঘনে গৰখীয়া ল'ৰাৰ নাহে কিন্তু বিদায় দিয়া মোক বলো দাদা সঙ্গে যাইব নকৰা সুখ কংখ মামাই পঠাইলে পিতা বাছা তোমালোকে চিন্তা নকৰিবা আমাৰ লগত অগ্ৰসৰা যাব আৰু মোৰ ওপৰত জানো তোমালোকৰ ভৰসা নাই মই যেতিয়া এবাৰ হল হাতত তুলি লওঁ তেতিয়া কংকহে নালাগে কোনো শত্ৰুৰে সাধ্য নাই মোৰ সন্মুখত আই আমাৰ বাবে তুমি অকণমানো চিন্তা নকৰিবা আই সেই কংস মামাই আমাক একো কৰিব নোৱাৰে সঁচাই কি সতেনো তহঁতক মই যা বুলি কওঁ বাছা পিতা আই দিয়া অনুমতি আই আমি যাবলৈ হৈছো সাজু দিয়া আই শেষবাৰৰ বাবে তোমাৰ আশীষ নিৰ্মালি আমাৰ হৃদয়ত বোলাই মথুৰা যাব বিদায় দিয়া মোক বলো দাদা সঙ্গে যাইব নকৰা মথুৰা যাব বিদায় দিয়া মোক বলো দাদা সঙ্গে যাইব নকৰা কংস মামাই পঠাইলে সুৰা
মামাই পঠাইলে পুরা নকৰা লোমাই নকৰা শোক এওমাই নকৰা শোক দৈবকী নাথ আমি ক'ত দৈবকী কাৰাগাৰত নহয় নহয় এয়া আমাৰ তীৰ্থস্থান সঁচা দেৱী সঁচা নাথ এয়াই আমাৰ তীৰ্থস্থান নাথ দেৱী নাথ এই কাৰাগাৰতে আমাৰ জাতিৰ জয়তীৰ মুক্তি সাধন নাথ দেশৰ কল্যাণৰ নিমিত্তে নীৰৱ সাধনা নাথ দেৱী নাথ য'ত হৈছিল মুক্তিৰ কাণ্ডাৰী ভগৱান কৃষ্ণৰ জন্ম নাথ দেৱী বসুদেৱ দৈবকীৰ সৌভাগ্য অৰুণোদয় সেই কাৰাগাৰতে দেৱী নাথ আমাৰ যে কি আনন্দ দেৱী আমাৰ যে কি আনন্দ দেৱী দেৱী ভক্তিপতি বসুদেৱ আজি তোমালোকৰ মুক্তি কালকেতু মোহৰ ভক্তি কৰি দিয়া অধিক হীৰধাৰ্য কাৰণ মথুৰাত মহোৎসৱ আৰু সেই উপলক্ষে তোমালোকৰ মুক্তি ৰাম কৃষ্ণ আহিছে ৰাম কৃষ্ণ আহিছে সঁচা নেকি দাদা সঁচা সঁচা ভনী দাদা মথুৰালৈ ৰাম কৃষ্ণ আহিছে এই কণ্ঠৰ প্ৰাণৱৰী আৰু সেই উপলক্ষে ৰাজবন্দীসকলক মুক্তি আমি সেই মুক্তিদান গ্ৰহণ কৰিবলৈ অসমৰ্থ দাদা বীৰংগনাময় বীৰভদ্ৰ বিশ্বধ্বংসকাৰী কংস তুমি বীৰপুত্ৰ মোৰ কৃষ্ণ বীৰপুত্ৰই আহি আমাৰ বান্ধোন নিজ হাতেৰে মুক্ত কৰিবহি তাই এক মুহূৰ্ত আগে নহয় দাদা কংসৰ ভগিনী কৃষ্ণৰ জননীৰ উপযুক্ত কথা কংসৰ কাৰাগাৰ আজি পুণ্য তীৰ্থস্থান নৰকপুৰী ৰজা কংসই মুক্তিৰ সোৱাদ কি বুজিব আজি
নিশ্চিন্তি ৰামকৃষ্ণ এবাৰ মাথো মোক চাব দিলোৱা দাদা এই পিছাচি এই কংসই নিজৰ কৰ্তব্য বুজি পাই তথাপি যে বাৰে বাৰে ভুল কৰি আহিছা সেয়েহে আচৰিত বিশ্বাস কৰা ৰাজন তোমাৰ হিতাকাংক্ষী বন্ধৰূপে কৈছো ৰাম কৃষ্ণক বিনাশ কৰিব পৰা শক্তি তোমাৰ নাই বসুদেৱ দৈৱকীয়ে মথুৰাৰ সমগ্ৰ প্ৰজাই ভগৱানক পৃথিৱীলৈ নমাই আনিছে নমাই আনিছে এই মথুৰাপতি কংসই বসুদেৱ দৈৱকীয়ে নহয় ভগৱান দয়ালু দাদা শিক্ষা পৰায়ণ নহয় দাদা ন্যায় ধৰ্ম দয়াৰে দেশ শাসন কৰিবলৈ লোৱা অসম্ভৱ দাদা অসম্ভৱ মথুৰাৰ শাসন এই কংসৰ নিৰ্দেশতে চলিব বসুদেৱ দৈৱকীৰ নিৰ্দেশতে নহয় কদাপিতো নহয় ভয় প্ৰদৰ্শন কৰি ৰুদ্ৰ মূৰ্তিৰে দেশ শাসন কৰিব নোৱাৰা কংসৰাই স্নেহ দয়া মমতাৰ শাসনহে যুগমীয়া হ'ব মহাৰাজ স্নেহ দয়া মমতা কংসৰে নিজৰ ভুলৰ বিচাৰি কৰিব আৰু বিচাৰি কৰি কংসক শাস্তি দিব পৰা এই বিশ্বতে নাই অনৰ্থক চেষ্টা কৰি একো লাভ নাই আমি তোমাৰ মুক্তিদান ল'বলৈ অসমৰ্থ আমি তোমাৰ মুক্তিদান ল'বলৈ এই কালকেতো মহারাজ দৈৱকী এই যুদ্ধকালীন পৰিণামে অতি ভয়ংকৰ হৈ উঠিব দেখা যাব এই যুদ্ধকালীন পৰিণামে ইমান ভয়ংকৰ হৈ উঠে বসুদেৱ প্ৰস্তুত হৈ থকা হাতৰে ৰক্ত হাতেৰে চৰিকাত আচ্ছাত ল'বলৈ প্ৰস্তুত হৈ থাকো আলোকেতো নিক্ষেপ কৰা অন্ধকাৰ কাৰাগাৰত অধিক হীৰধাৰ্য মহাৰাজ মথুরা যাও বয়
বিদায় দিয়া মোক বলো দাদা সঙ্গে যাইব নকৰা শোক কংস মামাই পঠাইলে নকৰা ৰমাই নকৰা ৰমাই নকৰা দেৱী এই সান্তনা মোৰ জীৱন আমৰণি নপৰিবই নেকি দেৱী নাচ শুনিছো ৰামকৃষ্ণ মথুৰালৈ আহিছে নাচ নিশ্চয় আমাৰ বন্ধনমুক্ত কৰিবহি সঁচা নাচ সঁচা ৰামকৃষ্ণ ৰামকৃষ্ণ মথুৰালৈ আহিছে নাচ কিন্তু নাচ এই শিলাময় মথুৰা কাৰাগাৰৰ সহস্ৰজনৰ কাৰাবন্দীৰ মাজত কৃষ্ণই জানো আমাক চিনি পাব নাচ কেতিয়াকৈ নয়ন ভৰি চাবলৈ পাম মোৰ পুত্ৰ কৃষ্ণ কেতিয়াকৈ নাচ কেতিয়াকৈ দেৱী অধৈৰ্য নহবা উঠা নাকান্দিবা দেৱী নাকান্দিবা পিতা পিতাৰ আই আমাৰ সেৱা গ্ৰহণ কৰা কোন তোমালোক সুন্দৰ যুৱক গাত পিতবখন কণ্ঠত বনমালা শ্যাম মূৰ্তিধাৰী উজ্জ্বল নক্ষত্ৰ স্বৰূপ হে পিতা আপুনি আমাক চিনি পোৱা নাই পিতা মই ব্ৰজধাৰী কৃষ্ণ কৃষ্ণ ক'ত আছিলা ইমান দিনে তোমালোকে কৃষ্ণ পিতা পিতা বাছা পিতা উঠা বাছা পিতা আৰু তোমালোকক মুক্তি কৰি দিবলৈ আহিছো জানা পিতা আৰু আমি
আমাৰ চিৰশত্ৰু মামা কংসকে নিধন কৰি তোমালোকক কাৰাগাৰৰ পৰা লৈ যাবলৈ আহিছো। খুৰাই আমাক গকুলৰ পৰা মথুৰালৈ আছে। তোমালোকে খন্তেকে অপেক্ষা কৰা। পিতা আৰু আই, আমাক আশীৰ্বাদ কৰা যাতে আমি আমাৰ কাৰ্যত সিদ্ধি লাভ কৰিব পাৰোঁ। আমাক আশীৰ্বাদ কৰা আই, আমাক আশীৰ্বাদ কৰা। যাবাসাহত এই দুগুৰি মাতৃয়ে ভৰি কৰিছো আশীৰ্বাদ। আই গৈ এই দুৰাচাৰী কংস উদ্ধাৰ কৰগৈ মথুৰাৰ বাসী। যাবাসাহত আই যা বাছা, পিতা, আমি তহঁত দুটালৈ অপেক্ষা কৰিম সেই কাৰাগাৰতে বাছা। আশীৰ্বাদ কৰিছো তহঁতক, কুশল হওক তহঁতৰ। যা বাছা। বলাইদা কংস 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 ৰাম কৃষ্ণ, ৰাম কৃষ্ণ। কিয় কিয় বাৰে বাৰে মোৰ মনতে আহিছে এনে তোৰ চিন্তা? কিয় বাহু 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 চকু বাল চকু হৰিব লাগিছে ঘনে ঘনে। কি কালকেতো কোৱা কালকেতো কি হলে? যুৱৰাজ, ৰাম কৃষ্ণৰ হাতত ৰাম কৃষ্ণৰে হাতত কি হল কোৱা কালকেতো? জানু আৰু মস্তিকাৰ হত্যা হৈছে। কৃষ্ণ সন্তানে আৰু কোৱা আৰু কি হৈছে? মহাৰাজ, এতিয়াই নিধন কৰো হেই কৃষ্ণ। কালকেতো মহাৰাজ, শুনা, ৰাম কৃষ্ণ ইমান সাধাৰণ শিশু নহয়। শুনা মহাৰাজ, চলে বলে কিম্বা কৌশলে হলেও সেই মথুৰালৈ আনিবই লাগিব। গতিকে সন্মানেৰে আদৰি আনা। কিহিৰ ধাৰ্য? চল মামা মামা মামা
মামা এবার মামা ৰামকৃষ্ণ আহিছো আমাক কৰা আলিংগন ৰামকৃষ্ণ ৰামকৃষ্ণ ইমান সুন্দৰ সৰগৰ পৰা স্বয়ং দেৱতাৰ স্বৰূপে ইমান সুন্দৰ যুৱক ৰামকৃষ্ণ মোৰ শত্ৰু নাই অসম্ভৱে এই কেতিয়াও ৰামকৃষ্ণ হ'ব নোৱাৰে মামা কোৱা মামা কি ভাবিছে মামা ৰ লাগি চাই ৰলা যে কোৱা মামা শত্ৰু ভাবে নে মিত্ৰ তুমি আমাক কৰিছা আহ্বান কোৱা মামা শত্ৰু কিম্বা মিত্ৰ ভাবে কোৱা মামা শত্ৰু কিম্বা মিত্ৰ ভাবে তুমি আমাক কৰিছা আহ্বান কোৱা মামা শত্ৰু কিম্বা মিত্ৰ ভাবে এই কংস নকপিবি তই নকপিবি এই কংস মামা মামা তৰফে নহয় মামা দিয় তোমালোকে মোক শত্ৰুৰূপে আলিংগন বেশ কথা মামা তুমি আজি আমাক শত্ৰুৰূপে কৰিছা স্মৰণ আমিও তোমাৰ কাষত ৰামকৃষ্ণ শত্ৰুৰূপে হলো উপস্থিত মামা পাৰা যদি তুমি তোমাৰ শত্ৰুক বাৰণ কৰা মামা আহা মামা বেশ বেশ তেন্তে হেয় দাদা ভাই কৃষ্ণ মামা মামা আহা মামা শত্ৰুৰূপে তুমি আমাক জ্ঞান কৰা यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजन्नः यदा यदा हि धर्मस्य ग्लानि अभ्युत्थानमधर्मस्य तदात्मानं सृजन्नः यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजन्नः परित्राणाय साधूनां विनाशाय सदुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजन्नः यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं परित्राणाय साधूनां विनाशाय सदुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे